আছেনে? কোনোবা আছেনে? এতিয়া কেনেকৈ গম পাম শ্ৰোতা দৰ্শক আছেনে নে নাই? দুপৰীয়াৰ এই দুপৰৰ ব্যস্ততা, গুৱাহাটীৰ এই মাজমজিয়া বিঘ্নিত সময়, এই সময় বৰ বিষণ্ণ বিঘ্নিত সময়, দুৰ্যোগৰ এবাহ দুৰ্যোগৰ ভূমিকা। মই আশা ৰাখিম অলপ সময়ৰ কাৰণে সংবাদ প্ৰবাহিকা পেজটোৱে মোক আমন্ত্ৰণ কৰিলে অকণমান সময়ৰ কাৰণে। ইমান ব্যস্ততাৰ মাজত কলমটোকে লৈ পেলাই ওলাইছোহি। গতিকে বোধহয় তেখেতলোকে কি সোধে কি কৰে এতিয়া। পেজটোৰ হেৰি কোনবা? নাই, সংবাদ প্ৰবাহিকাৰ কোনে তাৰ পৰা চলাইছে, কোনে হেৰি কৰিছে আৰু অতি সুন্দৰ, ধন্যবাদ দেই। মজিদ আলী, অলপ সময়ৰ কাৰণে তেওঁলোকে বিচাৰিছে। মই বৰ ব্যস্ত আছোঁ, খুব ব্যস্ততাৰ মাজত অকণমান সময় দিবলৈ ক'লে। এতিয়া কথাটো এনেকুৱা ধৰণৰ, তেওঁলোকৰ অনুৰোধটোহে ৰাখিছোঁ। সকলোলৈ এই দুপৰীয়াৰ সম্ভাষণ জনাইছোঁ। এতিয়া কোনো হেৰি নহয় কি কৰিব লাগিব এতিয়া? মোৰ কথাবিলাক শুনি আছেনে আপোনালোকে? নমস্কাৰ দেই সকলোলৈ। কথাবিলাক শুনিছেনে আপোনালোকে? তিয়ক মোৰ বৰ মৰমৰ, আৰু সেই ঠাই টুকুৰাটো মোৰ সপোন আছে। জাঁজিৰ পাৰ, দুই পাৰ, এইফালে যোৰহাটৰ ভোগদৈ, এই ঠাইবিলাক বৰ আপোন। কাকজানৰ মানে হালধীয়া বৰালি মনত পৰি যায়। ধুনীয়া ধুনীয়া পথাৰবিলাক, ধুনীয়া ধুনীয়া ঘৰবিলাক, মানুহৰ ধুনীয়া ধুনীয়া সৃষ্টিশীল মনবিলাক সদায় শ্ৰদ্ধা কৰি ভাল পাওঁ। সেই 1988-89 চনৰ পৰাই গানেৰে আপোনালোকৰ শ্ৰদ্ধাশীল সেৱা কৰি আহিছোঁ। এই পেজটোৰ জৰিয়তে, সংবাদ প্ৰবাহিকা এই পেজটো আপোনালোকে মৰম কৰিব। মোক যোৱা ৰাতি মনোজে বৰ মৰমেৰে আমন্ত্ৰণ কৰিলে, বোলে 10 মিনিটমান সময় দিয়ক, কাৰণ মই সকলো সময়তে ব্যস্ত থাকোঁ। মই সকলো সময়তে ব্যস্ত থাকি ভাল পাওঁ। কেতিয়াবা পদপথত, কেতিয়াবা ৰাজআলিত, কেতিয়াবা ৰাইজৰ আলিত দুবৰি গছকি, কেতিয়াবা এনেধৰণে জীৱন ব্যস্ততা ৰাখোঁ। কৰ্মৰ অনুসূচী লৈ পেলাই এতিয়া আপোনালোকে গম পাইছে যে মই এই লকডাউনৰ সময়খিনিও আমি এনেই থকা নাই, একেৰাহে সৃষ্টিশীল কামবিলাকত লাগি আছোঁ। সদ্যহতে অসমৰ 10খন জিলাৰ পৰা 100টাকৈ কবিতা, মননশীল কবিতা আমি বিচাৰিছোঁ নতুনসকলৰ পৰা, প্ৰবীণ নবীন সকলোৰে পৰা বিচাৰি কাম কৰি আছোঁ।
আৰু আগ্ৰহীসকলে উদ্যোগ লৈ আমাৰ কামখিনি চলাই আছে। আমাৰ মেনেজমেণ্টে কামখিনি চাইছে। এই কবিতাৰ কাম মাজতে কাটি গৈছিলে, গতিকে এই কাম কৰা মানুহ ধৰি লওক পথাৰত কাম কৰি আছোঁ, গানৰ পথাৰত কাম কৰি আছোঁ, মাটি দিলে, এই বোকাই পানী আহি পেলাই এইখিনি ওলালহি। তাকে জনতাক ভাল পোৱা মানুহ আমি, জনতাক ভাল পাওঁ, সেয়েহে জনতাৰ উন্নত শিৰে শিৰে নিজৰ অনুভূতি প্ৰকাশ কৰি বেছি গৌৰৱ পাওঁ। মই আশা কৰিম এইটো সংগীতৰ পৰিৱেশ আজি নাই দেই। মই হঠাৎ অকণমান এই প্ৰায় বাটতে লগ দিছোঁ, বাটৰুৱা মানুহ এই লগ দিছোঁ। এদিন সংগীতৰ পৰিৱেশ কৰি পেলাই আপোনালোকক এই পেজটোতে বোধহয় তেওঁলোকে বিচাৰিলে লগ পাম বুলি মই কথা দিবহে পাৰিম দেই। আপোনালোক সকলো কুশলে থাকক, ভালে থাকক। এই কি লিখিছে এইটো আপুনি? প্ৰজন্মই মনত ৰাখিলে ভাল লাগিব। এটা জাতি শেষ কৰাৰ অধিকাৰ আছে বাৰু কাৰ, আছে বাৰু কাৰ। মাতি মাতি ভাগৰি যোৱাৰ পাছতো কৌশলে চলে যদি এনে অবিচাৰ। পাছে পৰে নিদিবি জাপি অপযশ, শুনিলে ৰণংকাৰ। এই কথা এতিয়াই থলো সকীয়াই, কৰিছাচোন জাতিক অপমান। লাগে যদি তাৰেহে প্ৰমাণ। জাতিৰ দুৰ্যোগৰ সময়, এই সময় দুখ সময়, যি COVID-19 কাৰণে গোটেই বিশ্বত কৰোণা সন্ত্ৰাসটো চবেই গম পাই ভুগি আছে। ইফালে অসমত বানপানীৰ এই সমস্যা আহিছে। সকলো সমস্যাৰ মাজত, সকলো সমস্যা অতিক্ৰম কৰি আমি চবেই সুন্দৰভাৱে সুন্দৰ সাধনা কৰি আমি জীয়াই থকাৰ সংকল্প লোৱাটোহে আমাৰ প্ৰথম কথা। আমি জীয়াই থাকিম আমাৰ সংকল্পেৰে, আমাৰ কৰ্মেৰে, আমাৰ সিদ্ধান্তৰে, আমাৰ চেতনাৰে। এইখিনি কথা মোৰ অনুৰোধ। আমি সংকল্প আৰু চেতনাৰে, কৰ্মেৰে আমি জীয়াই থাকিবলৈ সদায় চেষ্টা কৰিম। আমাৰ কাৰণে প্ৰতিটো দিনেই সুন্দৰৰ নতুন দিন, প্ৰতিটো দিনেই সংগ্ৰামৰ নতুন দিন। জীৱন মানে কেতিয়াবা যন্ত্ৰণা, জীৱন মানে হাঁহি আৰু অশ্ৰু, পোৱা নোপোৱাৰ সংমিশ্ৰণ। জীৱন মানে যুদ্ধ মোৰ কাৰণে, জীৱন মানে সংগ্ৰাম, জীৱন মানে যুদ্ধ। গতিকে এই যুদ্ধত জীৱন জিকিবৰ কাৰণেহে, জীৱন জিকিবৰ কাৰণে। সেয়েহে এই পেজটোৰ পৰা মই সকলোলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। সংগীতৰ পৰিৱেশ লৈ এদিন এই সংবাদ প্ৰবাহিকাক আমাৰ সেই আত্মীয়তাৰে, সেই শ্ৰদ্ধাশীল চেতনাৰে আমি এদিন লগ পাম বুলি মই ভাবিছোঁ দেই। এই অখিলৰ সম্পৰ্কত কিবা এটা কৈছে, কিবা আছে অখিল তাক লৈ লিখা। এইটো কৃষক নেতা অখিলে সাধাৰণ জনতাৰ কথা ক'লে, দুৰ্নীতি বেয়া পোৱাৰ কথা ক'লে। এতিয়া সঁচা কথা ক'লেই দায় লাগি যায়, সঁচা কথা ক'লেই দোষ লাগে, কেতিয়াবা ৰাষ্ট্ৰদ্ৰোহত পৰিবলগীয়া হয়। জনতা উপায়হীন, জনতা বন্দী। তথাপিতো সময়ে চকু মেলি চাব, সত্যৰ প্ৰভাৱে এদিন এন্ধাৰৰ আকাশ উজ্বলাব। গতিকে বেছি সময় এন্ধাৰ নাই, পোহৰ আহিবলৈ বেছি সময় নাই বুলি মই ভাবিছোঁ দেই। সকলো ৰাইজলৈ যে সুৰেৰে উপচি পৰিব, সুৰেৰে উপচি পৰা দিচাঙৰে দুনিশা, হাঁহিতে মুকুতা খৰা তুমি জানো দেখিছা। দেহাধালি গাইছিলোঁ উৰে ৰাতি গান, শ্ৰোতাৰ হাতৰ চাপৰিয়ে হৰিছিলে প্ৰাণ। মই আজিও ৰাখিছোঁ বুকুত, মই আজিও ৰাখিছোঁ বুকুত
আৰু তোমাৰো সপোন ছবিটি আছে। এতিয়া যিহেতু মোৰ সংগীতৰ পৰিৱেশ আজি গঢ়ি লোৱা নাই, এদিন আহিম, কথা দিছোঁ। লাইভত আমি সাজু হ'ম, ৰণাংগনত সাজু হৈ পেলাই আপোনালোকৰ ওচৰত ধৰা দিম এদিন। সকলোলৈ শ্ৰদ্ধা জনাইছোঁ, সকলোলৈ আন্তৰিক সেৱা জনাই সামৰিছোঁ। ধন্যবাদ, ধন্যবাদ, ধন্যবাদ। সকলো কুশলে থাকক। ধন্যবাদ।